হালধীয়া সাগৰ আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগে কি হ'ব পাৰে ইমেজিন কৰিছে হালধীয়া সাগৰ দেখাম প্লাছ চাওক না এয়াই হালধীয়া সাগৰ চাওক গোটেই সাগৰ সদৃশ এয়াই হালধীয়া সাগৰ আমাৰ কৃষকৰ সপোন এই শস্যসমূহক লৈ কৃষকে সপোন দেখে আকাশত চাং নাপাতে বাৰু সপোনহে দেখে সপোন বহুত ডাঙৰো নহয় ঘৰখন ভালদৰে চলি যাব পৰা আৰু সমাজৰ মানুহক সহায় কৰা সমাজৰ সকলোৰে তো এইবাৰ আমাৰ মেইন কামলৈ আগবাঢ়ো তো বলক ট্ৰেক্টৰ চলাই গৈ থাকোঁ ট্ৰেক্টৰখন চলাবলৈ অহা নাই মই মাটি তুলিবলৈ আহিছোঁ তো ট্ৰেক্টৰখন মাটি কটা জেগাত লগাই লওঁ আৰু মাটি তোলা কাম আৰম্ভ কৰোঁ তো বলক তো এয়া দেখিছেই মোৰ বাওঁ ছাইডত আছে পাৰ্থ ইফালে প্ৰথমত আছে ৰিংকু মামা ৰাইট ছাইডত আৰু তাৰ আগত আছে ৰাকেশ মানে মোৰ ভাইটিয়ে হয় আৰু তো আমি সকলোৱে মিলি কৰি আছোঁ আৰু দুজন আছে প্ৰণৱ আৰু সুৰেন ইহঁতে আগত মাৰি আছে আৰু মই পাছত মাৰি আছোঁ এয়া দেখিছেই এয়া বেলচালৈ মাটি তুলি আছোঁ ট্ৰেক্টৰ দুখন এখনো নহয় একদম ভাগৰি গৈছোঁ একদম কি ক'ব ৱেটো হৈছে যথেষ্ট হয় ৱেট 4 কেজিমান হ'ব মিনিমাম তো কাম কৰিব লাগে দেহা ভাল থাকে কামটো মেইন না কামৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে আৰু শৰীৰটো ভাল নাথাকে তো চব কৰিব লাগে কামহে আৰু কামত সৰুবৰ নাই চব কৰিব লাগে তো চাই থাকক ভিডিঅ'টো এতিয়া খানা খোৱা পৰ্ব খানাটো মেইন না খানাটো খাব লাগিব একদম দেহা হা তো এয়া ট্ৰেক্টৰ দেখিছে ট্ৰেক্টৰ পূৰা মাটি তুলিব লগা হৈছে এইবিলাককে কৰিছোঁ উপায় নাই মানুহৰ জীৱনত চব কৰিব লাগিব চব কৰ্ম অকল কলমৰ লিখাটোৱে নহয় চব লাগে মানুহক তো আজি দেখাম মাটি তোলাটো কিমান কষ্টকৰ কাম আৰু কেনেদৰে মানুহে এইবিলাক দেখাম আপোনালোকে চাই থাকক নাই এতিয়া আমি মাংসৰে ভাতটো খাই ল'ম দগৰিম এতিয়া নেচাৰেল একদম পৰিৱেশৰ মাজত বিন্দাছ তো খানা ৰেডি এতিয়া আৰু খোৱাহে কথা তো খাবৰ বাবে আমি চাহ জেগালৈ গৈছোঁ এই চাহত একদম কলপাতত একদম ভাত ৰেডি তো এতিয়া চব্জি লৈ আৰু এখনহে এই বালিত ভাত খোৱা আৰু পথাৰত ভাত খোৱা একেটাই কথা দিয়ক এয়া একদম বিন্দাছ এতিয়া সকলোৱে মিলি এসাঁজ খাম পিকনিক নিচিনাই আৰু কাম কৰিছোঁ ভাত তাতেই খাইছোঁ একদম মজা চাওক না খোৱা বোৱা লোৱা হৈ গ'ল তো এতিয়া মোৰ গৰুকেইটা ওচৰতে আছে গৰুকেইটা সলাই লওঁ পানী অলপ দূৰত আছে তো আজি নোখোৱাওঁ মানে কামটো অলপ জল্দি কৰিব লাগে মানে 20 গাড়ী মাৰিব লাগিব এদিনত যদি 20 গাড়ী মাৰোঁ তেতিয়া আমাৰ হাজিৰা পৰিব পাৰে 400কে পৰিব নেকি তো 400 টকা এদিনত ইনকাম কৰাটো ভালেই বাৰু খাই বৈ মাংসই তো এতিয়া গৰুকেইটা পানী খুৱাই লগালগ আকৌ কামতে দেখিছে দুখন ট্ৰেক্টৰ এই পাছতে আছে মোৰ তো আপোনালোকক দেখাই আছোঁ কাম কৰা ইমান সহজ নহয় মাটিৰ কাম তো চাই থাকক ভিডিঅ'টো মই এইটো দেখাব খোজা নাই যে মই কাম কৰিছোঁ এনেকুৱা কামো কৰোঁ মানে এইটো দেখাব খুজিছোঁ যে মাটিৰ কাম কৰাটো কিমান কষ্টকৰ মানে সঁচাকৈ বহুত কষ্ট হয় কেঁচা মাটি তাকো খান্দিব লাগে প্লাছ আকৌ মিনিমাম 4 ফুট নহয় 5 ফুটে 5 ফুটেই হ'ব 5 ফুটৰ ওপৰত দাঙি থ'ব লাগে যিটো টেইলৰ আছে তো ৱেট মিনিমাম এক বেলচাত মিনিমাম উঠাওঁতে 3 কেজিমান উঠে তো প্ৰত্যেক বাৰতে 3 কেজিকৈ জাষ্ট ইমেজিন কৰকচোন কেনেকুৱা হ'ব পাৰে তো চাই থাকক ভিডিঅ'টো আপোনালোকে ইণ্টাৰেষ্টিং পাব বুলি মই ভাবোঁ আপোনালোকে পাই নাই নাজানো তো চাই থাকক ভিডিঅ'টো এয়া আমাৰ পথাৰ চাওক আঘোণত সকলোবিলাক ধান শেষ হ'ল কাটি এতিয়া আকৌ পুনৰ এতিয়া পুহ মাহ চলি আছে পুহৰ শেষত মাঘ সমাগত তো মাঘ আহিবলৈ হৈ আছে এয়া মাহো মাৰিলে
তো আৰু ফাগুনো সমাগত হৈছে। মাঘৰ পিছত ফাগুন আহিব, ফাগুনৰ পাছত আকৌ ফাগুন, চ'ত আহি যাব, চ'তৰ পিছত আকৌ বহাগ, তো কুলিয়ে কান্দিব। এইবিলাক সকলোবিলাক হ'বই আৰু প্ৰকৃতিৰ নিয়ম। চাওক ঘাঁহবিলাকো মৰহি গৈছে। আকৌ এতিয়া বৰষুণ দিব, মাঘৰ পৰা প্ৰায় বৰষুণ পৰিবই। বৰষুণত আকৌ পুনৰ জীপাল হৈ উঠিব, সেউজ ধৰণী হৈ উঠিব। একদম গছ লতা বন সকলোবিলাক সেউজীয়া হৈ উঠিব। এতিয়া চাওক নাই ভেলৌ যিবিলাক এইজোপা ভেলৌ গছ, চাওক পাতবিলাক অলপ ৰঙা ৰঙা টাইপ হৈ গৈছে, হালধীয়া হৈ গৈছে। কিন্তু যেতিয়া মাঘত বৰষুণ আহিব একদম সুন্দৰ হৈ উঠিব, চাৰিওফালে সেউজীয়া সেউজীয়া। চাওক না কি সুন্দৰ পৰিৱেশ। সঁচাকৈ গাঁৱলীয়া পৰিৱেশটো আৰু ভাল। এনেই অসমখন গছ লতা বনে ভৰা, আৰু তাতে আকৌ আমাৰ গাঁওবিলাক ক'বই নালাগে। তো মোৰ মৰমৰ গৰুক পানী খুৱাই লওঁ। পানীটো খুৱাম জানো, নোখুৱাম চাগে, কাইলৈ খুৱাম আৰু। মানে ঘৰততো খুৱাবই লাগিব। তো গৰুকেইটা চাই মেলি হৈ গ'ল আৰু, ইতিমধ্যে হৈ গ'ল গৰু চাই। তো পুনৰ কামলৈ যাব লাগে। ঐ চলাব নাজানো, এনেই কেলৈ উঠি থাকা? কাম বন নাই। থেংক ইউ থেংক ইউ। তামোল মেইন, পাণ নাই, তামোলকে খাম। তো পুনৰ কাম ষ্টাৰ্ট। তো মাৰি আছোঁ আৰু আমাৰ এই সুৰেন ভাই, আমাৰ গামোচা মৰাজন দেখিছে, এইজন মালিক, আমাৰ মালিক লাডেন ভাই, মানে বিশ্বজিৎ ওৰফে লাডেন। আমি মৰমতে লাডেন বুলিয়ে কওঁ। নামটো বিশ্বজিৎ, বিশ্ব জয় কৰা। যিয়ে নহওক, তো কাম লাগি আছোঁ। আৰু সন্ধিয়াও হ'ব হৈছে, হোৱা নাই, 4মান বাজিছে, সন্ধিয়া হ'ব আৰু সন্ধিয়ালৈকে নকৰোঁ। তো এনেদৰে কামবিলাক কৰি আছোঁ আৰু কৰি যাবই লাগিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো প্লিজ 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 প্ৰেছ কৰি ৰাখিব হা। তেতিয়াহে মোৰ ন'টিফিকেশ্যনসমূহ পাব যেতিয়া মই ভিডিঅ' আপলোড